গাইছ তো আজি আমি মানে চাইকেল যাত্ৰা কৰিবলৈ ওলাইছোঁ। তো মোৰ লগত আছে তো আৰু মই মানে চাইকেল যাত্ৰা কৰিবলৈ ওলাইছোঁ। এখন মোৰ চাইকেল মানে বহুত দিন চাইকেল চলোৱাও নাই, সেইকাৰণে ভাবিলোঁ যে আমি চাইকেল যাত্ৰা কৰোঁ আৰু মদন কামদেৱ মানে যাম বুলি ভাবিছোঁ। নতুন বছৰ যোৱা নাই, ভাল জেগাত পিকনিকো যোৱা নাই, গতিকে চাইকেল যাত্ৰা। আৰু আমাৰ মানে ঘৰৰ পৰা মদন কামদেৱ বেছি দূৰো নহয়, 1.5 ঘণ্টা 1 ঘণ্টাত মানে পাই যায় আৰু মানে বেছি দূৰো নহয়, বেছি ওচৰ নহয়, মিডিয়াম আৰু লগতে মেইন কথা হৈছে কি বহুত মানে বহুত দেখিছোঁ যে কিছুমানে বাইক লৈ যায় ৰাইড কৰিব, কিছুমানে কিবা, কিন্তু আমি চবতকৈ ইউনিক দেখাব বিচাৰিছোঁ, সেইকাৰণে আমি মানে চাইকেল যাত্ৰা কৰিছোঁ। আৰু সেইফালে মানে পানী চালি ইয়াত লৈ লৈছোঁ, ইয়াত পানী আৰু তাৰ বেগত মানে বস্তু আছে। তেনেহ'লে বলক আপোনালোকেও এই ভিডিঅ'টো চাই থাকক ভালদৰে, আপোনালোকেও এনেকুৱা ফিলিংছ আহিব যে আপোনালোকেও মদন কামদেৱ গৈ আছে। যদি আপুনি মদন কামদেৱত যোৱা যেন এটা অনুভৱ পাব। বলক তেনেহ'লে যাই থাকোঁ। তো গাইছ আমি মানে বহুত দিন অহা নাই, মানে নাজনে ভালকৈ, চিনিবা বুলি সেইকাৰণে মই ভৰসাতে আছোঁ, কিন্তু নাজনে, সেইকাৰণে মানে আমি মানে লোকেশ্যন চাব লগা হ'ল। অলপ মানে লোকেশ্যনত আমি মানে এইটো চাইড আছোঁ, তো ইয়াৰ পৰা মানে এনেকৈ পাহাৰৰ কাষে মানে ইয়ালৈকে যাব লাগিব। এই লোকেশ্যনটো আমি মানে এইটো ৰাস্তা যাব লাগিব। গাইছ কি হ'ল, আমি এটা বেলেগ ৰাস্তাত সোমাই আহিলোঁ, সেইকাৰণে অলপ ভুল লাগি গ'ল, ৰাস্তাটো অলপ চেঞ্জ হ'ল না। মই আহিব নাই, জানিব লাগে। তো এতিয়া মানে এই লোকেশ্যনত আমি ইয়াত আছোঁ, তো ইয়াৰ পৰা আমি ইয়ালৈকে যাওঁ। তেনে বলক। তো গাইছ পালোৱে দিয়ক, আমি আৰু অলপমান আছে, ইয়াত চাওক পাহাৰে চাওক গাইছ, পালোঁ আৰু মানে অলপমান আছে, বেছি নাই। তো আমি চাইকেল লৈ যাই আছোঁ আৰু মই বিদ্যা কৈছোঁ ক'ত আছে, একবাৰ পিছফালে মানে ভিউটো চাওকচোন, ভিউটো চাওক গাইছ। পাহাৰ, এইফালে বেহাৰৰ ফুল, এইফালে পাহাৰ গাইছ। মই মানে কি ক'ম গাইছ, মানে কি চাব একদম মানে আমি আহি পালোঁ ইয়াত। মানে বহুত টুৰিষ্ট মানে পিকনিক খাব আহিছে। আৰু মই মেইন কথা এটা কওঁ ভাই, ইয়াৰ জেগাবিলাক দেখিলে কিন্তু অলপ ভয় লাগে, অলপ পাহাৰ জেগা। যদি বাঘ চাবলৈ, মই কিন্তু বাঘ চিকাৰ নহওঁ দেই। তো ভাবি চাওক গাইছ, বাঘ চাবলৈ ৰিক্স নাই দেই, বাঘ চাবলৈ যায়, বাঘে দেখি আটাক খাব। মই মানে ফুৰিবই আহিছোঁ, ব্লগ বনাইছোঁ, বাঘ চিকাৰ হ'ব মই মানে পাহাৰ চাহাৰ এইবিলাক মানে ভয় লগা জেগা ন, ভয়ানক জেগা ন, অলপ ভয়টো লাগবই গাইছ। এই বলক আৰু তললৈকে নুমি যাওঁ, বাকী মানে আমি আহি পালোঁ মদন কামদেৱ। আৰু মানে এইবোৰ মানে চাওক, গোটেই মানে শিলৰে মূৰ্তি, চব শিল আৰু এইফালে চব শিলেই আছে। আগলৈকে মানে কিছুমান চাব লগা বস্তু আছে, ধৰি লওক এইটো শিলে চাওক। এইবিলাক শিল মানে কেনেকৈ মানে কাটি বনাইছে, এইবিলাক মানে ইতিহাস লিপিবদ্ধ, মানে ইতিহাসৰ এইবিলাক মানে চিন এটা আৰু। কিন্তু এইবিলাক শিল কেনেকৈ কাটিছে আপোনালোকে দেখিলে চাব, এইবিলাক শিল কেনেকৈ কাটিছে, মানে এইবিলাক মানে ইতিহাস লিপিবদ্ধ মন্দিৰ মদন কামদেৱ। আৰু ইফালে মানে শিলবিলাক আছে, ইফালে দেখুৱাইছে পিছ চাইডে, আৰু আগলৈকে যাইছোঁ গাইছ। এবাৰ ভাবি চাওকচোন, চব মানে শিলেৰে কাটি, এইবিলাক মানে কেনেকৈ কাটিছে, মানে চব শিলৰে, কেৱল শিল। মানে ইয়াত আহিলে বহুতে মানে ভাবে যে মদন কামদেৱত চাব লগা একো নাই, কেৱল শিল, কিন্তু মিছা কথা, চাব লগা বহুত আছে। যদি ভালকৈ আপুনি শিলকেইটা যদি ভালকৈ আপুনি চাই লক্ষ্য কৰে, কিছুমান শিলত কিবা মানে ছবি আকৃতি দেখুৱাই আছে, বা ধৰক এইটো শিলতে, বা ধৰক এইটো শিলতে, মানে শিলবিলাক মানে কিবা নহয় কিবা মানে চালে পুৰা দিনটো যাব, শিলবিলাক যিগিলা আকৃতিগিলা আছে, ডিজাইনগিলা দিছে। এতিয়া এইটো শিলতে গাইছ, এইটো শিলতে কিবা বুজি পাইছে নাই আপুনি? এতিয়া যিবিলাক মানে এক্সপাৰ্টে বুজি পাইছে, সেইবিলাক মানে এইবিলাক শিল মানে চাব লগা। এতিয়া আমি ভাবোঁ যে নৰ্মেল শিল বাদ দি কেৱল শিল, কিন্তু নিশ্চয় কিবা ইয়াতে মানে আঁকা আছে, নিশ্চয় কিবা মানে ইয়াত দিয়া আছে, য'ত আমি মানে ধৰিব পৰা নাই, বুজি পোৱা নাই। এয়া চাওক, সেইফালে কাৰণে গাইছ মানুহবিলাক অহা যোৱা কৰে, সেইফালে এনেকৈ উঠি যায়, সেইফালে এনেকৈ নামি যায়। তো মানে ভাবিছা যে মানে গোটাই মন্দিৰটোত কেৱল শিলেই আছে যে, মানে এইটো কথা নহয়। চাওক, মানে শিলো আছে, কিন্তু তাতে কিবা চাব লগা ৰহস্য আছে, মানে ঐতিহাসিক মন্দিৰ হয় এইটো মেইন। আৰু মানে এতিয়ালৈকে তাৰ গোটেই শিলেই আছে, চাব লগা, মানে আহি ভাল লাগে। কিন্তু মন্দিৰটোত মই বাৰু ভাবিছিলোঁ যে বহুজন মুখৰ পৰা কোৱা শুনিছোঁ যে মন্দিৰত মদন কামদেৱত কি যাম, তাতে কেৱল শিল, কিন্তু এতিয়া বুজিছোঁ যে হয় শিল আছে, কিন্তু কথা হৈছে কি শিল মানে আহি ভাল লাগে কিবা এটা মন্দিৰ। মানে ইয়াত মানে আমি দুজন বাইদেউক লগ পাইছোঁ। তো বাইদেউ মানে আপুনি ক'ৰ পৰা আহিছে? মই ইয়াৰ পৰা যোৰহাটৰ পৰা আহিছোঁ। যোৰহাট, মানে ইয়াত আহি আপোনাক কেনে লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। ফাৰ্ষ্ট টাইম আহিছোঁ, কিন্তু বহুত ভাল লাগিছে। আৰু আপোনাৰ কেনে লাগিছে ইয়াত আহি? হিন্দীত আপোনাৰ